স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আশা কৰো ভাল পাব চাই বহুত দিন হল মোৰ ভিডিঅ' দিয়া নাই তুমি ওলাবা এইয়া বহুত দিন হল ভিডিঅ' দিব পৰা নাই মই একচুয়ালি হৰিপ্ৰিয়াৰ এক্সাম হৈ আছে সেই কাৰণে ভিডিঅ' বনাব পৰা নাই তাই এক্সাম দি থকাৰ কাৰণে অলপ অসুবিধা হৈছে আৰু ভাবিলো আজি সৰুকে হলো ভিডিঅ' এটা বনাই দিও আৰু আজি ওচৰতে বিয়া এখন আছে তালে যাবলৈ ওলাইছো আমি ভাবিলো গিফ্টনো বিয়া খাবলৈ যাম যেতিয়া গিফ্টটো লৈ যাব লাগিব নহয় জানো সেই কাৰণে ভাবিলো গিফ্টটো আপোনালোককো দেখাই দিও কেনেকুৱা লাগিছে নো আপোনালোক বাহিৰ বস্তুটো আগত দেখাই লও ন ফেনৰ আৱাজটো আহি আছে সেইটো বাজি আছে সেইকাৰণে অফ কৰি দিলো এইয়া পিন্ধিবলৈ তাই উৎপাত কৰি আছে এইটো আঙঠি এটা আনি দিছো তাইলে অকমানি মৰম লাগিছে মই এযোৰ কেঁচা পাটৰ সিম্পল মেখেলা চাদৰ এযোৰ পিন্ধিছো বগা গৰম যিহেতু সেই কাৰণে জনাবচোন কেনেকুৱা লাগিছে মোক দেখিবলৈ গৈ লও কি হৈছে চাবিটো আছে না স্কুটি দেখা হা আমি গৈ লও যদি পাৰো বিয়া ঘৰত অলপ থুলমুলকে দেখাম বাৰু চাই যাব ভিডিঅ'টো হেখলৈকে স্কিপ নকৰাকে পুৰি দিছে খাবলৈ সকলোৱে খাই আছে পুৰা খোৱাত ব্যস্ত চাবলৈ সময় নাই ন এয়া আমাৰ পাহিয়ে পায়স খাইছে পুৰি নাখায় বোলে তাই মজা বিৰাট টেষ্টি হৈছে এইবোৰ আমাৰ খাদ্য আমাৰ পাহিয়ে পায়স খাইছে চকীত থৈ লৈছে পুৰি খাই হৈ গ'ল এতিয়া লাষ্টত মিঠা এয়া হাতৰ পৰা পুৰা মাৰিছে পুৰা মাৰি দিয়ে পটাপট মাৰ বহিব জেগা নাপামগৈ বিয়া নাম গাই ফালি আছে তাত দিনত আৰু ভিডিঅ' বনোৱা নহ'ল এতিয়া গধূলি হেৰি 4:30 বাজিলে এতিয়া সময় 5টাই বাজিব আৰু আহি বিয়া ঘৰৰ পৰা আহি অকণমান ৰেষ্ট ল'লোঁ পাহি আৰু মই বহুত দেৰি হ'লোঁ পাহি এতিয়াও শুই আছে পাহিক দেখাই আছোঁ দেই তাই ইমান ধুনীয়াকৈ শুই আছে এজনী আমাৰ পাহি আহিয়ে শুই গ'ল উঠিব হ'বলাকে উমং কৰি আছে উঠিলে তাই আহি 3:30 বজাতে শুলে এতিয়া 5টা বাজিবলৈ হ'ল ধুনীয়াকৈ শুই আছে হৰিপ্ৰিয়াক খাবলৈ কিবা এটা বনাই দিওঁ আজি পাহিও উঠিলে উঠি ইয়াতে দুজনে টিভি চাই আছে মই ভাবিলোঁ 5 মিনিটতে কিবা এটা খাবলৈ সিহঁতক বনাই দিওঁ কি বনাওঁ আপোনালোককো দেখাম বাৰু বলকচোন তেন্তে চাওক মই কিনো বনাই দিওঁ চকে বনাই দিওঁ এইটো আচ্ছা গাখীৰৰ লগত বনাই দিম খাই সিহঁতি ভাল পায় তেন্তে বলক মইনো অটছ কেনেকৈ বনাওঁ আপোনালোকে যেনেকৈ ভাল পায় তেনেধৰণে বনাই খাব পাৰে অটছটো যেনেকৈ মন যায় তেনেকৈ খাব পাৰে আৰু আমাৰ টিকলিকেইজনীয়ে গাখীৰ দি খাই ভাল পায় সেইকাৰণে মই গাখীৰ দিয়ে বনাই দিওঁ তেনেকৈ খাই ভাল পায় আৰু তেন্তে বলক মইনো কেনেকৈ বনাওঁ বহুত সিম্পল হয় ইচ্ছা কৰিলে আপোনালোকেও ট্ৰাই কৰি খাব পাৰে এনেকৈ মই বনোৱা ধৰণে বনাই খাব পাৰিব
তেন্তে চাই যাওক ভিডিঅ'টো। বাতি ল'ম, এইটো বাতিত ল'ম এবাতি। গাখীৰ যিহেতু অকণমান আছে সেইকাৰণে মই এইটো বাতি এবাতি লৈ লৈছোঁ। এইটো মই লগত আলমণ্ডছ কেইটামান আৰু কিচমিচ কেইটামান লৈ লৈছোঁ। বাদাম নাই মোৰ ওচৰত, বাদাম দিলে আৰু ভাল লাগে খাই। বাদাম নাই সেইকাৰণে এইকেইটাকে লৈ লৈছোঁ আৰু এতিয়া মই লৈছোঁ আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই গেছটো অন কৰি দিলোঁ। গাখীৰখিনি গৰম হ'ব দিম, উতল আহিব দিম গাখীৰখিনি। মোৰ গাখীৰখিনি উতল আহিব ধৰিছে, উতল আহিছে আৰু মই এতিয়া গেছটো অলপ কমাই দিম। কমাই কিনি মই এইখিনি অটছখিনি ঢালি দিম। গেছটো মই এইখিনি এতিয়া লৰাই দিম। আৰু ইয়াতে এতিয়া চেনি দি দিম। মৌ দিলে ভাল লাগে, মোৰ ওচৰত এতিয়া নাই, শেষ হৈ গ'ল মৌ, সেইকাৰণে মই চেনিকে দি দিছোঁ। চেনি মই এইটো চামুচেৰে মই 3 চামুচ দিছোঁ। আৰু মই ড্ৰাই ফ্ৰুটছখিনিও ইয়াতে দি দিম। আলমণ্ডছখিনি বেটি সৈতে বাকলি থাকিলে খাই বেয়া পায়, সেইকাৰণে মই বাকলিটো গুচাই কিনি মই দি দিম বাদামকেইটা। এয়া চাওক, বাদামখিনি বাকলি গুচাই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বাকলি থাকিলে নাখায় তেহেঁতি, সেইকাৰণে। আৰু খিচমিচখিনি ধুই ল'লোঁ আৰু এইখিনি মই ইয়াতে এড কৰি দিম। দি পুনৰ লৰাই দিম এবাৰ। তাৰপিছত হৈ গ'ল, মোৰ অটছ ৰেডি হৈ গ'ল। এতিয়া সিহঁতক খাবলৈ দি দিওঁগৈ, ঠাণ্ডা হ'বলৈ দি। আৰু ভাবিছোঁ ব্ৰেড আছে, ব্ৰেড কেইপিচমান ঘিউৰ লগতে ভাজি দিওঁ, খাই ভাল পায় সিহঁতি, সেইকাৰণে এইখিনি মোৰ অটছ ৰেডি হৈ গ'ল। খাবলৈ উলিয়াই ল'লোঁ। এই লাল চাহ মা আৰু মোৰ কাৰণে বনাই ল'লোঁ, বাকি ল'লোঁ আৰু চবেই খাম আমি অলপ অলপ। আৰু ব্ৰেডখিনি নাভাজিলোঁ আৰু সিহঁতি নাভাজাকৈ খাম কৈছে, সেইকাৰণে এনেকৈ দি দিছোঁ। এয়া এতিয়া আমি খাই ল'ম। পাহিয়ে যে অহা যোৱা কৰি আছা, খাব মন গৈছে তোমাৰ? খাব মন গৈছে নেকি? অঁ, খাব মন গৈছে বোলে। ব'লা তাত ব'লা, ঠাণ্ডা কৰিব লাগিব, গৰম হৈ আছে। আমি খাই লওঁ। আৰু 28 তাৰিখে মোৰ স্কুল ফ্ৰেণ্ড এজনীৰ, স্কুলীয়া ফ্ৰেণ্ড হয়, তাইৰ বাৰ্থডে আছিলে। বাৰ্থডেলৈ গৈছিলোঁ, চব ডিলেট হৈ গ'ল। কেনেকৈ ডিলেট কৰিলে জানো, টিকলিকিজনীয়ে কৰিলে নেকি সম্ভৱ। বেয়া লাগিছে মোৰ। তাইৰ বহুত হেঁপাহত ভিডিঅ'টো কৰিছিলোঁ তাইৰ বাৰ্থডেত। ফটোৱে কেইকপিমান আছে, তাকে দি দিছোঁ, আপোনালোকে চাব। গোটেইকেইজনী আমি স্কুলীয়া ফ্ৰেণ্ড হয়, বহুত দিনৰ মূৰত লগ পাইছিলোঁ, ভাল লাগিছিলে। ভিডিঅ'বোৰ ধুনীয়াকৈ কৰিছিলোঁ, কেনেকৈনো ডিলেট হ'ল জানো। হৰিপ্ৰিয়া আৰু পাহিয়ে কৰিলে নে কিয়ে নে জানো, কি হ'ল ভিডিঅ'কেইটা ডিলেট হৈ গ'ল। বেয়া লাগিছে মনটো। ফটো কেইকপিকে দি দিছোঁ আৰু।